আজি 118 নম্বৰ বুথত দতমাৰ মণ্ডলৰ অন্তৰ্গত ইয়াত বহু সংখ্যক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰি এটা কথাই বুজি পালো যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দতমাত যে নিশ্চিত জয় হ'ব, ৰাইজৰ যে মনোবল দুগুণ বৃদ্ধি পাইছে এই কথাই প্ৰমাণ কৰিছে। আজি দিনটোত ঘূৰি মিলি আমি বহু কেইখন সভা সমিতি কৰি বুথলৈ গৈ এটা কথাই ৰাইজৰ মনৰ কথা বুজিবলৈ সক্ষম হলো যে ইয়াত প্ৰাৰ্থী যিজনৰ প্ৰতি তেওঁলোকৰ আকৰ্ষিত হৈ আছে ৰাইজে, আৰু ডেফিনেটলি এই ধৰণে যদি তেওঁলোকৰ চিন্তা চৰ্চা থাকে এটা অভূতপূৰ্বভাৱে তেখেতে জিকিবলৈ সক্ষম হ'ব, অভূতপূৰ্ব ভোট লৈ। এই 118 নম্বৰ বুথত আজি আমি সামৰণি মৰাৰ আগমুহূৰ্তত এইখন সভা হ'ল, বহু সংখ্যক মানুহ যোগদান কৰিলে। ইয়াত বিশেষকৈ এই গাঁওখনৰ প্ৰায় সংখ্যক মহিলাই হওক বা পুৰুষে হওক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ইয়াত দতমা মণ্ডলক অধিক শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু নিৰ্বাচনলৈ টঙালি বান্ধি মাতৃসকলে সকলোৱে সাজু হৈছে। নিৰ্বাচনত জয়যুক্ত হোৱাৰ কাৰণে পদুম ফুলত ভোট দিয়াৰ কাৰণে ইতিমধ্যে এখেতসকলে সকলোৱে আগ্ৰহ প্ৰকাশ কৰি আছে, ৰৈ আছে। আমি ভাবিম যে অনাগত আহি থকা দিনকেইটাত দতমা অঞ্চলৰ সকলো ব্যক্তিয়ে এইবাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন যোগ্য দক্ষ শক্তিশালী মুখ্যমন্ত্ৰী, য'ত ভাৰতবৰ্ষত আছে আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, উন্নয়নৰ যিটো এটা ধাৰাবাহিকতা অসমৰ মজিয়াত হৈছে, দতমাতো সেই উন্নয়নটো শক্তিশালী ৰূপত আগুৱাই নিয়াৰ স্বাৰ্থত দতমাত যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক প্ৰাৰ্থী দি মিলি জয়যুক্ত কৰি এই দতমা অঞ্চলৰ বহু পাব লগা আছে, বহু উন্নয়ন কৰিব লগা আছে, এই উন্নয়নৰ অংশীদাৰ হোৱাৰ কাৰণে ইতিমধ্যে ৰাইজ ওলাই আহিছে আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীৰ পক্ষত আৰু দতমা মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ স্বাৰ্থত একত্ৰিত হৈছে। আৰু ময়ো ইয়াতে প্ৰভাৰী হিচাপে দায়িত্ব লৈছোঁ। যোৱা কেইদিনত মই চুকে কোণে গাঁৱলৈ গৈ বুথৰ পৰ্যায়লৈকে গৈ বা শক্তি কেন্দ্ৰ সকলোৰে লগত মত বিনিময় কৰি এটা কথাই মই বুজি পাইছোঁ যে তেওঁলোকৰ মনোবল অধিক শক্তিশালী হৈছে, বৃদ্ধি হৈছে আৰু এইকেইটা দিনত বাকী কিবা কৰিবলগীয়া কামখিনি আছে যদি সকলোখিনি হৈ যাব। ইতিমধ্যে 27 তাৰিখত হ'বলগীয়া মন কী বাতত 200কৈ মানুহ প্ৰতিটো বুথত তেওঁলোকে বহিবলৈ ইতিমধ্যে নিজে নিজে আগ্ৰহ প্ৰকাশ কৰিছে। 200ৰ ওপৰত মানে বুথত, আজিৰ আমাৰ বুথৰ সভাপতি ইয়াতে কৈছে 200ৰ ওপৰত বহিম আমি। এই যে কথাবিলাক যে কৈ আছে এইটোৱে প্ৰমাণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি কিমান আগ্ৰহ। গতিকে মই আজি এই 118 নম্বৰ বুথত যিসকল যোগদান কৰি সকলোকে আদৰণি জনালোঁ আৰু এই বুথ কমিটি, মণ্ডল কমিটি সকলোকে মই আন্তৰিক শুভেচ্ছা জানি মই ইমানতে ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। दिनै सानसेनि हाबाफारियाव भारतीय जनता पार्टी दतमा मण्डल BJPआ जोङो दहायनिफ्राय जयनिं हाबाफारि लानाय जादों। बे जयनिं हाबाफारियाव जोङो टटेल 2 नम्बर बुटियापारा आरो जोङो बै बुटियापारायावनो क्लाबनि सेंग्राफोर गासै लानानै ओमफ्राय जोङो मावरिया गाव आरो नैबे दतमा बाजार टटेल जयै लानानै जों 100 फेमिलि माने 100टा न'खरखौ जोङो दिनै भारतीय जनता पार्टी दतमा मण्डलाव जों बजबनानै लानाय जादों आरो बिथांमोनहा गोसो गोथारै जोंनि भारतीय जनता पार्टीयाव दिनै जइन जाबाय आरो जोंजोंनो एखेलगे फैबाय थानाय समावहाय खामानि मावलांनो होननानै साखाफारा जाबाय। जों नुनो मोनदों नोंथांमोना जयनिं हाबाफारि लानायजों लोगोसे माखासे गामिफोराव बिसायख'थि फोसावथि मेल खुंफुंहैदों। मा थांखि लाना खुंफुंहैनाय जादों? जोङो नैबे बिसायख'थिनि फोसावदिं मेलावहाय जोङो थांखि लानाया जाहैबाय जे जोङो गोजोन आरो खौसेथिखौ हास्थायनानै भारतीय जनता पार्टीया माने फैबाय थानाय समाव जाहाथे शान्तिया माने गोजोरै माने थाबाय थायो, जों बे उद्देश्यखौ लानानै दिनै जों बे फोसावदिंनाय हाबाफारियाव जोङो रायजो राजा बिथांमोनखौ लोगो हमनानै फोरमायबोदों। गोजोन आरो खौसेथि थाबासो डेभेलपआ जाहाथे
फैयो जों बेखिनिखौ बुंबाय थादों बिथांमोनसिम भारतीय जनता पार्टीया दतमायाव बिजाथि होनायाथ' बियो दिनै आं बुंनाय बाथ्रा नङा बियो जोंनि आसामनि रायजिक बिजेपिनि प्रेसिडेन्ट मानगोनां दिलीप शइकिया बिथाङा बुंबाय थादों बाखि 40टा समष्टियाव मोननै समष्टिखौ बाद होनानै 38टा समष्टियावहाय गेलेगोन होननानै खाथां बुंबाय आरो बे गेलेगोन होननानै खाथां बुंनायाव जोंना दतमा मण्डलाबो गोलैफायो दा ओंखायनो जों बुंनो हायो दतमा समष्टियाव भारतीय जनता पार्टीया टिकेट होगोना बे एखेबारे रोखा फाइनाल जानानै दङ I should respect all them. আজি মই এইটোৱে পাতিছোঁ কথাটো মনোৰঞ্জন ব্ৰহ্মক আমি সকলোৱে একগোট হৈ ভোট দি তেখেতক জয়যুক্ত কৰিম এই আশালৈ আমি আগবাঢ়ি আছোঁ থেংক ইউ এইখিনিয়েই মই সামৰিলোঁ